হে এভৰিৱান নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ এঠাইলৈ আৰু ক'ত গৈছোঁ সেইটো আপোনালোক দেখুৱাই আছোঁ বাৰু। আৰু এয়া পানীৰ পাৰলৈকে আহিলোঁ খোজকাঢ়ি আৰু গাড়ীখন পাৰতে থৈছিলোঁ, সেয়েহে পাৰলৈকে আহি এতিয়া গাড়ীত উঠিম। আৰু পানী যে ইমানেই হৈছে এতিয়ালৈকে শুকোৱা নাই, সেইটো কাৰণে বহুত অসুবিধা হৈছে, ওলাবই নোৱাৰোঁ বাহিৰলৈ। আৰু বহুত দিন ধৰি আজি আপোনালোক সেইটোৱে কৈ আছোঁ আৰু সেইটোৱে হৈ আছে আমাৰ লগত। আৰু দেখিছে ইমান পানী যে কাপোৰ কানি পূৰা ভিজি গৈছে। আৰু এয়া দেখিছে আহিছোঁ এখন চেলুনলৈ আৰু এয়া চেলুনত ছোৱালীজনীৰ কাণ ফুটাবলৈ আহিছোঁ। দুইজনীৰে ভাবিলোঁ আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ কাণ ফুটাম বুলি, কিন্তু ফাইনেলি আজি আহিলোঁ কাণ ফুটাবলৈ। আৰু এয়া কাণ ফুটাব লৈছোঁ আৰু আজিহে গম পালোঁ যে পিষ্টলেৰে কাণ ফুটালে অলপো দুখ নাপায়, কাৰণ মোৰ ছোৱালীজনীক চাই মই সেইটো গম পালোঁ, মোৰ এটা বিশ্বাস হৈছে। আৰু কাণ ফুটাই দিছে অলপো, দুইজনীৰ এজনীও অলপো কান্দা নাই। অলপমান কিবা এটা বিজুতি হৈছিলে, তাৰ কাৰণে অকণমান কষ্ট পাইছে, কিন্তু বাকী একো অসুবিধা হোৱা নাই, কান্দা নাই। আৰু তেওঁলোকে বহুত ধুনীয়াকৈ ৰেচপঞ্চ দিছে। আৰু মই থ্ৰেডিং কৰিছোঁ, মোৰ থ্ৰেডিং কৰা দেখি তাইও থ্ৰেডিং কৰিব বোলে, সেইকাৰণে তাইকো এনেই অলপমান লগাই দিছে। সঁচাকৈ থ্ৰেডিং কৰি দিয়া নাই বাৰু, আপোনালোকে নাভাবিব যে সঁচাকৈ থ্ৰেডিং কৰিছে বুলি, সঁচাকৈ কৰা নাই। দেখিছে কিমান ধুনীয়াকৈ বহি আছে, তাইৰো থ্ৰেডিং কৰাত ইমানেই ইচ্ছা। যিয়ে নহওক বাৰু, সৰু বাচ্ছা যিহেতু যি দেখে সেয়ে কৰিবলৈ বিচাৰে, যিহেতু সিহঁতে এতিয়া আমাক অনুসৰণ কৰে। আৰু ফাইনেলি ঘূৰি পকি আহি দুইজনী পূৰা টোপনি গৈছে, যিহেতু পিছবেলা ওলাই গৈছিলোঁ। আৰু দেখিছে ঘৰৰ কি অৱস্থা হৈছে, চব এনেকৈ পেলাই থৈ দৌৰাদৌৰিকৈ ওলাই গৈছিলোঁ আমি। এতিয়া গোটেইখিনি কাম চিজিল কৰিম, আপোনালোকে চাব ভিডিঅ'টো। আপুনি নাজানে আকৌ কোৱাচোন, আকৌ ডাঙৰ পাক চাৰিওফালে বানপানী হোৱাৰ বাবে ঘৰত বহুত ডাঙৰ ডাঙৰ নিগনি এন্দুৰ বহুত উৎপাত হৈছে। আৰু ৰাতিখন নিগনি এন্দুৰৰ শব্দ শুনা পায়, এখেতে উঠি গৈ নিগনি বিচাৰি আছে, ক'ত সোমাইছে কি কৰিছে। যেতিয়া ঘৰত আছিলোঁ বহুত নিগনিৰ উৎপাত হৈছিলে, বহুত নিগনি কিবাকিবি নষ্ট কৰিছে আৰু ঘৰটো পূৰা লেতেৰা কৰি থৈ দিছিলে। আৰু ইমান ৰাতিখন হৈছে এতিয়ালৈকে টোপনি মৰা নাই, এজনী শুইছে আৰু তাইক লৈ কেতিয়াৰ পৰা চেষ্টা কৰিছোঁ, টোপনি নাহে মুঠতে। আৰু এনেকৈয়ে দিনটো পাৰ কৰে, ইহঁতৰ লগত লাগি থাকোঁতেই মোৰ এনেকৈ দিনটো পাৰ হৈ যায়, ৰাতিটোও পাৰ হৈ যোৱাৰ নিচিনা আৰু।